Welcome back to my channel. Hi guys, কি খবৰ? আশা কৰোঁ সকলো ভালে। পুনৰ দি ভিডিঅ' ল'বলৈ সকলোকে স্বাগতম জনাইছোঁ গাইছ। আমি এই মাত্ৰ গাইছ উপস্থিত হৈছোঁহি আমি তেজপুৰৰ গড়দলত আহি গাইছ ফাইনেল উপস্থিত হৈছোঁহি। কুমাৰ গাঁৱত উপস্থিত হৈছোঁহি। তাৰ ভিতৰৰ কিছু অংশ আপোনালোক গাইছ দেখাম। এই ৰজা মহাৰজা ঐতিহ্য কিছুমান কথা সোমাই আছে। 52 ৰজা দিনৰ এইখন থান আৰু মই আপোনালোকক সম্পূৰ্ণ কথাবোৰ কৈ আছোঁ, ঠিক আছে। দ্য হিষ্টৰিকেল টেম্পল অফ কুমাৰ গাঁও গড়দল, অ'কে। আপোনালোকক দেখাই আছোঁ, ঠিক আছে। ফাইনেলি গাইছ, অ'কে গাইছ। এই গাইছ আমি ফাইনেলি আহি আছোঁ গাইছ। এই ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। এয়া মোৰ বেটা আছে, এই আমাৰ মানে মোৰ বেটাই হয় দুইটা। আৰু ফাইনেল আপোনালোকক দেখাই আছোঁ হিষ্টৰিকেল টেম্পল অফ কুমাৰ গাঁও গড়দল, ঠিক আছে। আৰু ইয়াৰ মানে প্ৰাচীন বহুতো কিছুমান বস্তু আছে ইয়াত। ৰজা মহাৰজা 52 ৰজা দিনৰ কিছুমান মানে বহুত আপোনাৰ ঐতিহ্যমণ্ডিত বহুত কিছুমান কথা সোমাই আছে। আপোনালোকক ফাইনেলি মই ক'ম, ঠিক আছে গাইছ। ইয়াৰ মই এতিয়া ওপৰত ধৰিছোঁ গাইছ, এইফালে ইয়াৰ মই ওপৰত উঠিছোঁ গাইছ। চাওক গাইছ, এইবোৰ হৈছে ইয়াৰ ধৰ আমাৰ শিৱসাগৰ জিলাৰ জয়দৌল, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ যেনেকুৱা মহৎ আছে আমাৰ এই ঠাইতো তেনেকুৱা মহৎ আছে গাইছ। দেখাই আছোঁ মই। এইটো ইটা এনেকৈ দি পেলাই বৰা চাউল মাটি দালি বৰা চাউল ডিম এনেকৈ দি তেখেতসকলে ইটা গাঁথনি কৰিছিলে। আমাৰ এতিয়া বৰ্তমান ইটা যিটো ইটা গাইছ, ফাইনেলি আমাৰ যিটো ইটা এইটো 4টা ইটা, এটা ইটা হ'ব, ঠিক আছে গাইছ। এটা 4টা ইটা হ'ব। আপোনালোকক ফাইনেলি ইয়াত দেখাই আছোঁ গাইছ, অ'কে। এইবোৰ সম্পূৰ্ণ মানে ভঙা চিঙা কৰি এইবোৰ পৃথক কৰি থৈছে, ঠিক আছে। আৰু মানে কোৱা শুনিছোঁ ইয়াত ৰজা দিনৰ বহুতো কিছুমান মূল্যৱান সা সম্পত্তি কিছুমান মানে ইয়াৰ তলত পোত খাই আছে বুলি শুনিছোঁ। কিমান সত্যতা আছে সেইটো মই পিছৰ ভিডিঅ'ত আপোনালোকক জনাম, ঠিক আছে গাইছ, অ'কে। এইবোৰ দেখিছে আপোনালোকে, চব ইটাবোৰ ভাঙি আছে। আৰু ইটাবোৰ সচৰাচৰীয়া গাঁথনিবোৰ কৰা মানুহ বহুত বেলেগ হ'ব লাগিব দেই, আপোনালোকক ফাইনেলি কৈ আছোঁ। আৰু মানে বৰা চাউল ডিম মাটিমাহ এই এনেকৈ দি ধুনীয়াকৈ গাঁথনি কৰিছে। আৰু এতিয়া গাঁথনিবোৰ 100টা ইটা, আমাৰ বৰ্তমান 400টা ইটা, 100টা ইটা, ঠিক আছে গাইছ। এয়া ফাইনেলি আৰু এখন ঐতিহ্যৰ এখন থান আছে ইয়াত, শিৱ থান এখন আছে। ফাইনেলি আপোনালোকক দেখাম মই, হে। শিৱ থান আছে, শিৱ মন্দিৰ আছে। ফাইনেলি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আপোনালোকে দেই। এইখন মানে এনেকুৱা এটা ঠাই গাইছ, শিৱ থান ভাগ ইয়াত আছে। মানে যেতিয়া শান্তি বিয়া হৈছিলে, এই শান্তি বিয়াৰ সময়ত 52 ৰজাই ইয়াত 7টা পুখুৰী খন্দাইছিলে, ঠিক আছে। এই পুখুৰীবোৰ বহুত ঠাইত আছে, মানে মাজে মাজে আছে। এই জংঘলতো আপোনাৰ পুখুৰী আছে। 7টা পুখুৰী খন্দাইছিলে। মানে ছেকেণ্ড মেৰিজ বুলি কওঁ, কিন্তু আমি অসমীয়া ভাষাত আমি শুদ্ধ ভাষাত ক'বলৈ হ'লে আপোনাৰ এইটো হ'ল শান্তি বিয়া। শান্তি বিয়াত আপোনাৰ 7টা পুখুৰী খন্দাইছিলে। আৰু পুখুৰীকেইটা সেই জংঘলৰ ভিতৰত আছে। আৰু এফালে লেচু বাগান এখনো আছে। একদম সুন্দৰ এখন থান এই গড়দল গজেন্দ্ৰ নামৰ এই ঠাই। এই গড়দল গজেন্দ্ৰ নামঘৰ, হে, স্থাপিত 1995 চনত। বুঢ়াডেঙত হৰহৰি যুদ্ধ, ঊষা অনিৰুদ্ধ বিবাহ ক্ষেত্ৰ। ইয়াত হৰহৰি যুদ্ধ আৰু ঊষা অনিৰুদ্ধ বিবাহ ক্ষেত্ৰ বুলি ইয়াত জনা যায়, ঠিক আছে। ইয়াত বহুত মহৎ কিছুমান কথা শুনাই আছে। আপুনি মনত যি আশা লৈ আহে, যি আকাংক্ষা লৈ আহে, সকলোবোৰ আশা ইয়াত পূৰ্ণ হয়। আপুনি যদি সুৰাপান কৰি মদ্যপান কৰি যদি এই স্থানত যদি আপোনালোকে যদি প্ৰৱেশ কৰে, আপোনালোকে সপোনতো আপোনালোকে কিছুমান মানে অদ্ভুত কিছুমান বস্তু দেখা পাব। আৰু মানে ভৱিষ্যতত যদি এনেকুৱা ঠাইত আপোনালোকে মদ্যপান কৰি যদি সুৰাপান কৰি কোনো ধৰণৰ মানুহ যদি প্ৰৱেশ নকৰে, এতিয়া সুন্দৰ এটা স্থান। ফাইনেলি এই পাৰ্কবোৰ আছে ইয়াত। মানে ছেকেণ্ড মেৰিজ হোৱাৰ পিছৰ পৰা 7টা পুখুৰী আপোনাৰ অনিৰুদ্ধই মানে 52 ৰজাই 7টা পুখুৰী খন্দুৱালে। পুখুৰীকেইটা খন্দুৱা হোৱাৰ পিছত ইয়াত কি হয়, আপোনাৰ অনিৰুদ্ধই আমাৰ 52 ৰজাৰ জীয়াৰী ঊষাক লগ ধৰিবলৈ এইখন পাৰ্কত আহে। মনে মনে আহি তেখেতসকলে গুপ্ত মিলন হয় এইখন ঠাইতে। মনে মনে আহি তেখেতসকলে লগ ধৰে। এটা মানে শান্তিপূৰ্ণ এখন ঠাইত, একদম চৰাই চিৰিকটি মাত, এটা সুন্দৰ এটা পৰিৱেশ, এটা সুন্দৰ নান্দনিক এটা পৰিৱেশ। এনেকুৱা পৰিৱেশত আহিলে নিজকে বহুত মানে সৌভাগ্য যেন লাগে। কাৰণ তেজপুৰৰ ল'ৰা হৈ আমি আপোনালোকক ভিডিঅ' যোগেদি আপোনালোকক যে দেখাব পাৰিছোঁ, এইটো মানে বহুত এটা সৌভাগ্যৰ কথা। গতিকে এখন শিৱৰ থান আৰু এখন আছে, এখন নতুনকৈ নিৰ্মিত কৰা হৈছিলে। আপুনি মনত যি আশা মানে আকাংক্ষা ভাবিহে সকলো আকাংক্ষা পূৰণ হয় এইখন থানত আহিলে, ঠিক আছে। এয়া গাইছ, আৰু ইটাবোৰ বহুত পুৰণি ইটা হয় দেই।
সকলোবোৰ আৰু ইয়াত মই আপোনাৰ পিছৰটো ভিডিঅ'ত আপোনালোকক দেখাম ঠিক আছে গাইছ 7টা পুখুৰী ক'ত আছিলে কিহৰ কাৰণে আপোনাৰ সেই নতলনি বিয়াৰ সময়তে 7টা পুখুৰী আপোনাৰ খন্দোৱা হৈছিলে বানজাই খান্দিছিলে নিৰ্মাণ কৰিছিলে আৰু ইয়াত মানে উষাক লগ ধৰিবলৈ অনিৰুদ্ধ মানে অনিৰুদ্ধৰ আহিছিল মানে কি হয় উষা অকলে আহিব নিদিয়ে তেখেতৰ লগত মানে বান্ধৱী থাকে ন বান্ধৱীবিলাকৰ লগত ইয়াত আহে ইয়াত অহাৰ পিছত এটা মানে পূৰ্ণ মিলন হয় অনিৰুদ্ধৰ লগত এটা পূৰ্ণ মিলন হয় এটা ভাল লগা এটা সুন্দৰ পৰিৱেশ আৰু গাড়ী আপোনালোকে দেখাব বিচাৰিছোঁ তেজপুৰৰ ইমান সুন্দৰ ঠাই আছে তেজপুৰ দেই নাভাবিব তেজপুৰত কোনো ধৰণৰ ঠাই নাই বুলি তেজপুৰ বহুত ভাল লগা ঠাই তেজপুৰখন বহুত সাংস্কৃতিক নগৰী জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ সকলোবোৰ গণ্যমান্য ব্যক্তি আমাৰ ইয়াৰ পৰাই ইয়াতেই আছিলে দেই আৰু ইয়াৰ পৰাই সৃষ্টি হৈছে প্ৰেম আৰু সংগীত অনুষ্ঠানবিলাক ঠিক আছে সংগীতৰ সুবাস আমাৰ ইয়াৰ পৰাই সৃষ্টি হৈছিলে তেজপুৰখনৰ পৰাই গতিকে আহক আপোনালোকে এইবোৰ ঠাই চাওক আৰু দুজনক কওক যে হয় দেখো তেজপুৰখনতো বহুত সুন্দৰ ঠাই আছে বহুত চাবলগীয়া ভাল ঠাই আছে ঠিক আছে গাইজ এপাক ঘূৰাই দিলোঁ মই আপোনালোকক ঘূৰাই দিলোঁ একদম সুন্দৰ এটা পৰিৱেশ মানে আহিলে সঁচাই এটা ভাল লাগে দেই বুজিছে ঠিক আছে গাইজ যাতে কোনো যাতে এইবোৰ বস্তু চুব নোৱাৰে কোনো যাতে ইয়াত খনন কাৰ্য কৰিব নোৱাৰে এইবোৰ বস্তু চৰকাৰে ইয়াৰ ওপৰত চকু ৰাখিছে আৰু এইবোৰ ইটা বহুত ইয়াত ইটা সোমাই আছে আৰু ইয়াৰ তলত বহুত কিছুমান মূল্যৱান সা সম্পত্তি আছে বুলি কিছুমানে কয় আৰু এই চাওক গাইজ ফাইনেলি মই ইটা দেখাইছোঁ যেনেকৈ ধৰক আমাৰ শিৱসাগৰ ইটা এয়া চাওক এয়া ইটা 100টা আমাৰ ঘৰৰ ইটা 400টা ঠিক আছে আৰু বৰ্তমান আগতেও মই কৈছোঁ বৰা চাউল মাটিমাহ আৰু ডিম এনেকৈ দি পেলাই এই ইটাবোৰ গাঁথনি কৰিছিলে ঠিক আছে গতিকে এইবোৰ বস্তু আমি সদায় জীয়াই ৰাখিব লাগিব গতিকে আমি এনেকৈ অতীজৰ বস্তুবোৰ আমি ৰাখিব লাগিব আহিব লাগিব চাব লাগিব কিছুমান বস্তুৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব শিকিব লাগিব ঠিক আছে আৰু এটা ঘৰ সিফালে নিৰ্মাণ কৰিছিলে সেইটোও দেখাম মই এতিয়া আপোনালোকক দেই সেইটো বৰ্তমান এতিয়া হেৰি চলি আছে দেহা মানে এতিয়া ধ্বংসত পৰিণত হৈছে বৰ্তমান মানে এতিয়া একো নাই আৰু ইটাবোৰহে ওলাই আছে দেই ইটাবোৰহে ওলাই আছে চাৰিওফালে অত্যব্য অৰণ্য এই গাইছ ইয়াত যদি বাঘ এটাও সোমাই থাকে নহয় ইয়াত গম নাপাব আপোনালোকে গতিকে ইয়াৰ পৰা বেছি দেৰি নকৰোঁ ইয়াৰ পৰা পলোৱাই ভাল ঠিক আছে অ'কে বেছি দেৰি নকৰোঁ ইয়াত এইবোৰ ইটা দেখাইছোঁ দেই গাইছ এইবোৰ ইটা গতিকে বহুত আগৰ মানে মানুহসকলৰ ৰজাসকলৰ বহুত মানে বুদ্ধি আৰু বহুত ব্ৰেইন খটাই পেলাই এই ইটাবোৰ গাঁথনি কৰিছিলে আৰু মানে চিমেণ্ট ব্যৱহাৰ নকৰাকৈ কেনেকৈ এটা ঘৰ বনাব পাৰি তেখেতসকলৰ মানে বুদ্ধিত আছিলে মাইণ্ডত আছিলে কিন্তু আজিকালি চিমেণ্ট নহ'লে ঘৰ নহয় ঠিক আছে এনেকুৱা গাইজ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি নতুন ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে অ'কে গাইজ আৰু মই বেছি ভিডিঅ'টো বহলাবলৈ নাই গাইজ ইমানেই আছিলে দেই বাই